নমস্কাৰ। কবিতাৰ শিৰোনাম এয়া অভিশাপ নহয়। কথা নৱনীল বৰুৱা, পাঠ দীপশিখা ৰাজকোঁৱৰ। এতিয়া মোৰ বাবে বিষাদবোৰে সংগী হ'ল, যিদিনা কলিজাৰ টুকুৰাটো বুকুৰ পৰা বিচ্ছেদ হ'ল। হাতৰ মঙহ কাটি দিব নোৱাৰিলোঁ প্ৰেমৰ প্ৰমাণ, সেয়ে হয়তো নুবুজিল চাগে মৰমৰ উমান। এতিয়া খালী বটলবোৰে মোক প্ৰশ্ন কৰে, আৰু কিমান গিলিবি তই, কিমান দলিয়াবি আমাক জাবৰৰ দমত, আমাক আমাৰ ঠাইতে থাকিবলৈ দে। তুমি দিয়া প্ৰতিটো উপহাৰ আজি আলমিৰাটোতে আছে। আলমিৰাটো খুলিলেই তুমি লগা এটি সুগন্ধি বিয়পি পৰে। তেতিয়া আকৌ এবাৰ হাঁহো, তোমাক অনুভৱ কৰোঁ। চাল্লাহ, এই হৃদয়খনো যে কিমান আচৰিত, দুখ দিয়াজনকে বিচাৰে বাৰে বাৰে প্ৰতি ক্ষণে। তথাপিও কিন্তু তোমাৰ প্ৰতি প্ৰতিশোধ বুলি একো নাই দেই, সেইটো ভাবি ভুল নকৰিবা। য'ত তোমাৰ স্মৃতিয়ে আমনি কৰিব নোৱাৰে, সেই ঠাইৰ ঠিকনা দিবা যদিহে পাৰা। খং উঠে কেতিয়াবা, দুখো লাগে, ক'বলৈ মন যায় এনেকৈ। নৰপিশাচৰ নখৰ আচলত চিঞৰি কান্দিবি তই, মোক বিচাৰিবি আৰু ঈশ্বৰক কাকো নাপাবি তই। তোৰ দেশ কঁপিব, বিষেৰে বিন্ধিব, পাৰিবিনে সহিব তই? সেই সময়ত চকুলো মুচিবলৈ দূৰ হৈ নাথাকিম মই। এয়া অভিশাপ নহয়।